হয়, এই যে আপুনি দেখিছে, এয়া গুৱাহাটী কাছাৰী পাৰ্কৰ ওচৰত থকা নেহেৰু পাৰ্কলৈ মই আহিছোঁ। আপুনি নাভাবিব, অন্যান্য প্ৰফেশ্যনেল ভিডিঅ'গ্ৰাফাৰ বা ব্লগ আপলোড কৰা মানুহবোৰৰ দৰে ময়ো আপোনাক সুন্দৰ এক ভিডিঅ' সৃষ্টি কৰি দিব পাৰিম। মই আজি মোৰ ফেচবুকৰ মঞ্চত এনে কিছুমান কথা আলোচনা কৰিবলৈ আহিছোঁ, যি কথাই আপোনাক হয়তো ভাল নলগাবও পাৰে, হয়তো ভাল লগাবও পাৰে। মই ইয়ালৈ আহি এটা কথা উপলব্ধি কৰিলোঁ যে আমি পাৰ্কলৈ কিয় আহোঁ। পাৰ্কত ঘূৰি এনেধৰণৰ কিছুমান সমস্যাৰ সৈতে আমি যুঁজিবলৈ পালোঁ, দেখিবলৈ পালোঁ যে বহুত মানুহৰ সমস্যা বহুত, কথা বহুত। প্ৰথম কথা যে পাৰ্কে আমাক কি দিয়ে। পাৰ্কলৈ যদি আমি চাওঁ, অপৰচুনিটিবোৰ ফিজিকেল। প্ৰথম কথা, অপৰচুনিটিবোৰ ফিজিকেল, অৰ্থাৎ পাৰ্কে আমাৰ শাৰীৰিক, মানসিক, মেণ্টেল ছ'চিয়েল হেল্থ, কমিউনিটি, এই শাৰীৰিক মানসিক চিন্তাবিলাকক সুস্থ চিন্তা কৰিবলৈ আমাক সক্ষমতা দিয়ে বা সবল কৰে। আপুনি জানেনে যে পাৰ্কত আমি অৱসৰ বিনোদন বা এনজয় কৰিবলৈ কেতিয়াবা যাওঁ, উপভোগ কৰিবলৈ যাওঁ। সেই উপভোগ কৰাৰ সময়বিলাক যেনেধৰণে আপুনি মই স্পেণ্ড কৰোঁ, সময়বিলাক পাৰ কৰাওঁ, ঠিক তেনেধৰণে কিছুমান এনে মানুহ আছে যি মানুহে জীৱনৰ সমস্যাত ভাৰাক্ৰান্ত হৈ, সমস্যাৰ প্ৰতি জৰ্জৰিত হৈ এনে কিছুমান ঠাই বিচাৰে, যি ঠাইত অকলে থাকিব পাৰে, যি ঠাইত অকলেই নদীৰ লগত, পাহাৰৰ লগত, সেউজীয়া গছ বননিৰ লগত অকলেই কথা পাতিব পাৰে। এনে বহু সমস্যাৰ মানুহ দেখিছোঁ। বহুত মানুহে উপভোগ কৰি ফটো উঠাব অহাৰ লগতে বহুত মানুহে কেতিয়াবা কামৰ মাজত আহৰি পায় খন্তেক অৱসৰ বিনোদনৰ কাৰণে ওলাই আহিছে। এই যে ব্ৰহ্মপুত্ৰখন বৈ আছে, আপুনি দেখিছেনে? এই ব্ৰহ্মপুত্ৰখনৰ পাৰতেই নিজৰ জীৱনৰ সকলোবিলাক দুখ, সুখ, ব্যথা সকলোবিলাক প্ৰকাশ কৰিছে। কিছুমান মানুহ এনেকুৱা দেখিছোঁ, সেই যে পাহাৰখন দেখিছে আপুনি, এই পাহাৰখনৰ লগত অকলে কথা পাতিবলৈ ধৰিছে, অকলে নিজৰ জীৱনৰ দুখ সুখবোৰ বৰ্ণনা কৰি আছে, কোনো যে শুনোতা নাই। হয়, এয়াই জীৱন।